মানে কিমান দেৱী দেখা পাওঁ ইয়াত, দেখা পাওঁ কেমেৰাৰ আগত এইবিলাক কিমান শিলে শিলবিলাক চাওক, কিমান শিল তাৰ বুঢ়া গ্ৰীণ গ্ৰীণ হৈ আছে পানী। কি যে কৈ আছিলোঁ ময়ো গাইজ, মানে কি ভইচ ৰেকৰ্ডে নহ'ল আৰু ইন্ট্ৰডাকশ্যনখিনি ভালকৈ দিছিলোঁ কিন্তু দিয়াৰ কাৰণে কামেই নিদিল, তথাপিও এগেইন আৰু আপোনালোকক দি দিলোঁ। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আশা কৰিছোঁ আপোনালোকৰ খবৰ সকলোৰে নিশ্চয় ভাল। আৰু আজি সৰস্বতী পূজা আৰু 26 জানুৱাৰী ইফালে। তো সৰস্বতী পূজাটো মানুহ সৰস্বতী মাই, কিন্তু সৰস্বতী পূজাত আৰু গ'লে কি হ'ব, ফেশ্বনহে বেছি হয় নে, সেইকাৰণে আজি 26 জানুৱাৰী হয়। আৰু প্ৰতি বছৰে 26 জানুৱাৰীত আমি এটা ৰাইডত যাওঁ, আৰু ৰাইডত গ'লে আমি বন্ধুবৰ্গৰ লগত যাওঁ। আজিও যাম এটা ৰাইডত, আৰু আপোনালোককো লৈ যাওঁ। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক না, কি কোৱা গাইজ? গাইজ আজিকালি পাৰ্ক চাৰ্ক কি কবি আৰু গাইজ, মানে আমাৰ কোনো সৰস্বতী পূজা নাই, আমি জ্ঞানৰ দেৱী মানুহ, কিন্তু কি ক'ব আৰু গাইজ, আমি 26 জানুৱাৰী মানুহ। আৰু যোৱা বছৰ 26 জানুৱাৰী সূৰ্য পাহাৰ গৈছিলোঁ, কিন্তু সৰস্বতী পূজাৰ হেৰিটো পৰা নাছিল। এইবাৰ 26 জানুৱাৰীত সৰস্বতী পূজাও পৰিছে, আৰু এইফালে ৰিপাব্লিক ডে মানে গণতান্ত্ৰিক দিৱসটো মানে একেলগত পৰিছে। সেই হিচাপে আমি সৰস্বতী পূজাটো মানে সৰস্বতী মাক মানো, কিন্তু ফেশ্বন দিয়া দেৱীকেইটাক নামানো। আৰু ইফালেতো ৰিলেশ্যন মানে আজি আমাৰ অসমত ক'ব লাগিলে সৰস্বতী পূজা মানে ফেশ্বনৰ পূজা, মানে বেছিকৈ ছোৱালীবিলাকৰ দিয়ে, আৰু ক'লে অলপ বেয়া হয়, আৰু তেনেকৈ সকলো ছোৱালী নহয় দিয়কচোন। আৰু এইফালে হ'ল ভেলেণ্টাইন ডে, এইফালে মানে ভেলেণ্টাইন ডে হৈ যায় সিহঁতৰ, সৰস্বতী পূজাতে ভেলেণ্টাইন ডে পালি দিয়ে, চব হৈ যায়। হাগা দে, পিচ দে, ৰছ দে, একদিনতে চব হৈ যায়, আৰু প্ৰপ'জ দে, চপ'জ দে, বগৰী, এইবিলাক বগৰী। আৰু দূৰত দেখিছে আৰু এটা দেৱী উঠাই লৈ গৈছে, খালি যাই থকা মানে খালি দেৱীয়ে উঠাই দেখা বাইকবিলাকত, খালি দেৱীয়ে, ৰাম কি ক'ব। আৰু দেৱী মাইহঁতক অভাৰটেক কৰিলোঁ আমি। ছয়গাঁও হাতীঘৰ পাৰ হ'লোঁ, আৰু এতিয়া ভিতৰে গৈ আছোঁ, আৰু বামুণী গাঁও মানে ফৰেষ্ট অফিচৰ সেইখিনিত ওলাম, আৰু তাৰ পৰা আমি আৰু ইফালে আগত যাম বকৰ কাৰণে আৰে ডঙা বুলি কোৱা ঠাইখিনিত, আৰু মই যাই পোৱা নাই সেই ঠাইত, আৰু আজি প্ৰথম যাব ওলাইছোঁ। আৰু সেই হিচাপে 26 জানুৱাৰী হিচাপে আমি প্ৰতি বছৰে এনেকৈয়ে ঘূৰোঁ, আৰু সৰস্বতী পূজা হওক কিবা হওক, এইগিলা আমাৰ এইগিলাক মাইণ্ডত নাহে এইগিলাক, আৰু বাবু মাইনাহঁতৰ সেইগিলাক সৰস্বতী পূজা সেইবিলাক। আৰু আমাৰ এতিয়া ৰাইডত বাইক ওলালা 18খন, মানে 18জনমান হ'লোঁ, আৰু বাইক 1 2 3 4 5 6 7 8 9খনমান বাইক হ'ল, আৰু বৰ্তমান 18জন মানুহ, 2জনকৈ উঠিছোঁ, আৰু গৈ আছোঁ হালবাৰীৰ মাজে মাজে। তো এইখিনি ন'টিছ কৰক গাইজ, মানে কি ধুনীয়া ৰাইড এটা, হালবাৰীৰ মাজে মাজে গৈ আছোঁ আমি, আৰু এনেকৈ গৈ আছোঁ, আৰু কিয় চব চিংগেল চিংগেল মাইণ্ড নকৰে, আমাক ইনজয়হে মাইণ্ডটো কৰে গাইজ। আৰু লাইনত চাওক এনেকৈ গৈ আছোঁ আমি। আৰু ইয়াতে সৰস্বতী পূজা চলাই আছে, আৰু অৱশেষত আমি ওলালোঁ বামুণী গাঁও ফৰেষ্ট অফিচাৰ, এইখিনি হাইৱে হয় 37 হাইৱে, মানে 37 নম্বৰ ঘাইপথ, এইটো ৰাষ্ট্ৰীয় ঘাইপথ হয়। আৰু আমি ওলালোঁ, এতিয়া গৈ আছোঁ আমি। সিদিনাখনি এক্সিডেণ্ট ইয়াতে হৈছিল, আৰু সিদিনাখনি গাইজ মানে এইখিনিত এক্সিডেণ্ট হৈছিল, আৰু 3খন মানে ডাম্পাৰ মুখামুখি সংঘৰ্ষ হৈছিল, আৰু এজন পূৰা গাড়ীৰ ভিতৰতে, সেইখন গাড়ীত পূৰা ব্লাড জ্বলি গৈছে, ডেড পূৰা শৰীৰ, গাড়ী চাওকচোন কেনেকুৱা হৈছে অৱস্থা, কেনেকুৱা ভয়ানক এক্সিডেণ্ট গাইজ, চাওক একদম মানে বকৰ হয় এইখিনি ঠাইখিনি। হয়তো চকলেট দি আছে বোলে, নকৰিব।
থেংক ইউ আর চকলেট দি দিলে গাইজ চকলেট 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 পালোঁ চকলেট তহঁতক ভাল নাপায় না ভাল তো ফাইনেলি গাছ তেল ডিপুৰ পৰা ওলালোঁ আৰু এতিয়া হিমালয়ন পিছে পিছে কুলিবে চলাই আছে পিছত গংগা উঠি গৈছে আৰু মই 2 নম্বৰ স্থানত বৰ্তমান এতিয়া আৰু বাকী এই 9খনমান বাইক পিছফালে মোৰ পিছত আছে লাইন লাগি আৰু এতিয়া আমি আগুৱাই যাই আছোঁ এতিয়া গাইজ আৰু অলপ কিছু সময়ৰ পিছত বক চক পাম আৰু এতিয়া বক চকৰ পৰা আমি তাৰ পৰা আৰু আধা কিলোমিটাৰমান যোৱাৰ পিছত আমি লেফ্ট ছাইড আমি টাৰ্ণ লৈ পিনে যাব লাগিব বক চকত মানে বিখ্যাত ক'ব লাগিলে আৰু ইয়াতে বেটাৰী গাড়ীৰ সংখ্যা ক'ব লাগে গাইজ মানে অগণন বেটাৰী গাড়ীৰ সংখ্যা চাৰে আগুৱাই যাব দিলে আৰু আমি এতিয়া গৈ আছোঁ এতিয়া ৰাইজৰ পৰা আৰু কিমান দেৱী দেখা পাওঁ ইয়াত দেখা পাওঁ কেমেৰাৰ আগত ৰিয়েকশ্যন হয় না নহয় কেপচাৰ আৰু আজি মই জয় আই অসমৰ ফ্লেগ লগাই লৈছোঁ আজি জয় আই অসম ফ্লেগ নতুন ফ্লেগ লগাই লৈছোঁ 26 জানুৱাৰী হিচাপে ইণ্ডিয়ান ফ্লেগ নাই মোৰ লগত জয় অসমৰ ফ্লেগে পালোঁ তাকে লগাই ল'লোঁ আৰু ইয়াতে ভিৰ চাওক বক আমি এতিয়া লেফ্ট ছাইড দি যাব লাগিব আৰু ইয়াতে পুলিচ চেকিং বহি আছে ইয়াতে পুৰা চেকিং গাইজ আমি আৰু সৰস্বতী পূজা নাই আৰে টঙা যাম পুৰা চেকিং আৰু ছাৰহঁতে আমাক ডাইৰেক্ট যাব দিছে যোৱা 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 বুলি কৈছে যাওঁ 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 চেকিং বহি আছে আৰু সৰস্বতী পূজা আৰু চাওক ইয়াতে কয়লাৰ কিমান কয়লা কলা ইয়াত মানে পূৰা ষ্টক কৰে মানে মেঘালয়ৰ পৰা নামি আহে কয়লা আৰু ইয়াতে ষ্টক কৰে আৰু গাছ নালাপাৰা পালোঁ এইখিনি আৰু এইখিনিকে কয় নালাপাৰা ৰাপিকো বগা ভগ আৰু এইটো মন্দিৰ আৰু এইফালে গোটেই নালাপাৰা পিমা আছে আৰু ভাৰত মাতা কি সুশান্ত ৰাভাই আমাৰ বহুত গৌৰৱেৰে ফ্লেগখন লৈছে তো আমি হাহিম পালোঁ আৰু এতিয়া হাহিম পিছত এতিয়া আৰু এইটো গাঁৱৰ মাজে মাজে গৈ আছোঁ আমি আৰু ঠিক আছে ৰাস্তা চাওক চেক গাছ ঠাণ্ডা ঠাণ্ডা লাগে আমি মেঘালয় পাই গ'লোঁ বৰ্ডাৰ চেক দা গাছ আৰু ইয়াতে আৰু ফাইনেলি গাইছ আমি আহি পালোঁ আৰেডঙা আৰু অকল আমি 26 জানুৱাৰী আমি অকল পালন কৰা মানুহ নহয় মানে আৰু ইয়াত বহুত আছে গাড়ী আহিছে দেখিছে গাড়ী আৰু তাতে তলত দেখাম আৰু কিমান মানুহ আছে আৰু আমাৰ চাদা মেন এক্টৰ চাদা মাৰাৰ গাছ চাদা খাই আছে খাই মই কি খাই মই তো আৰু আপোনালোকক তললৈ লৈ যাওঁ আৰু দেখাওঁ আৰু কিমান মানুহ আছে তাতে আৰু আমি ব্ৰিজখনৰ ওপৰেৰে আহিলোঁ আৰু ব্ৰিজখন ভাই গাছ মানে কি লৰাই দিও এতে চিনি পূৰ্বা খুজিছিল আৰু ভয় লাগিছিল আমাৰ আৰু আজি বাবু মইনাহাতৰ এইগিলাকৰ কাৰণে ধুনীয়া প্লেচ হৈ আছে আৰু এইখন ব্ৰিজেৰে আহিলোঁ আমি আৰু এইটো পাৰে গৈ আছোঁ অলপমান আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে শুনি যাওঁ আমি আৰু বেয়া লগা নাই ইয়াত আহি আৰু আমাৰ সকলো সদস্যবৃন্দবিলাক ফটো উঠি আছে বঢ়িয়া ফটো উঠি মানে পুৰা মস্ত ফটো ওলাই আছে আৰু মই এইখিনি ঠাইত আহি পালোঁ অকলে আৰু লোকেশ্যন চাওঁ
পানী কালাৰ বুঢ়া গ্ৰীণ হৈ আছে পানী আজি আপোনালোকক ইয়াতে লৈ আহিলোঁ আৰু মই আহিলোঁ আজি বহুত দিনৰ মূৰত মানে বহুত দিনৰ পিছত তাৰমানে ভিডিঅ' এটা আপোনালোকক অন্য এটা ভিডিঅ' লৈ আনিলোঁ আৰু সেই ভিডিঅ'টো আজি মটৰ ব্লগ কৰি আহিলোঁ এনেকৈ আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ ভাল লগা নাছিল আৰু নাভাবিব অলপ ব্যস্ত হৈ আছিলোঁ আপোনালোকে বেয়া নাভাবিব কাৰণ আপোনালোকৰ মাজে মাজে এনেকৈ ভিডিঅ' দিয়ে থাকিম আহি থাকিম মাজে মাজে আৰু এতিয়া অলপমান আমি অলপ ইয়াৰ সৌন্দৰ্য মানে ড্ৰোন শ্বটৰে অলপমান বিলাক দেখাম আৰু ঠাইবিলাক কিমান শিলবিলাক চাওক কিমান শিল আৰু এইখন নদী হৈ মেঘালয়ৰ পৰা নামি আহিছে নদীখন আৰু আমি মেঘালয় সীমান্ততে আছোঁ আৰু আমাৰ ইয়াতে ৰিয়েল এটা বয় টোপনি মাৰি আছে আৰু আমাৰ সুৰেশ ভাই অলপমান মনোৰঞ্জন কৰিছে অকলে পানীৰ মাজত ধুনীয়াকৈ অকলে ব্লুটুথ বক্স বজাই পিনে আৰু চাওক গাইছ পুৰা হাতীয়া পুৰা শামুক পুৰা ঘৰ বনাই আছে ঘৰ শিলৰ ঘৰ বনাই আছে এইবিলাক আৰু তাতে আছে কেইটামান ছিংগেল লাইফৰ মানুহ তাতে আৰু এইটো ফুলটো চিনি পাইছে আৰু এইটো ফুলটো হ'ল বান্দৰ কেঁকুৱা বুলি কয় আৰু এইটো জংঘলতহে পোৱা যায় আৰু এইটো লাগিলে গাঁৱত এনেকুৱা খোজাই না ক'ব নোৱাৰি গাইছ মানে দুদিনমান থাকি যায় খুজুতি শেষ নহয় পূৰা আৰু এইখন ব্ৰিজখন যদি মেৰামতি নকৰে সোনকালে ইয়াৰ চিঙাৰ বাউন মানে ছিঙি পৰিব আৰু মানুহ দুৰ্ঘটনা ঘটাটো মানে সম্ভৱ নহয় আৰু গাইছ সঁচাকৈ আৰু চক পানী আৰু ছানছেটটো মানে যাব আৰু এইফালে পিকনিক খোৱা মানুহ খাই আছে পিকনিক 26 জানুৱাৰী হিচাপে আৰু মনোজ ব্ৰ আৰু মই থাকিলোঁ ইয়াত ব্ৰিজত এতিয়া আমি যাওঁ তাৰ পৰা Just like the street lights lit this town, like a fire in a blaze, gotta burn it down. Can't be afraid to leave this out. We got this far, don't know how. I see danger in your eyes. They know we'll burn down the night. So guys, ইয়াতে পুৰা চেকিং চলি আছে হেলমেট নোহোৱা পৰিধান নকৰা মানে তো হেলমেট পৰিধান নকৰাবিলাক ধৰি আছে আমিতো 26 জানুৱাৰী আমিতো হেলমেট পৰিধান কৰিমেই আমি গণতন্ত্ৰৰ মানে নিয়ম নীতিবিলাক আমি চৰকাৰ আইন কানুনটো মানি চলি আছোঁ পৰিবিলাক দেখিছে আৰু কি ধুনীয়া ধুনীয়া পৰি আৰু 26 জানুৱাৰী গ'ল আৰু 2023ত আমি সৰস্বতী পূজাটো পাৰ হ'ল দে আমাৰ বঢ়িয়া ধুনীয়া তো গাইছ তাৰ পৰা আহিলোঁ নাচি মানে আৰেডঙাৰ পৰা আহিলোঁ এতিয়া বৰ্তমান বকত এতিয়া ভাত চাত খাই লওঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু নাচিৰিবা ধাবা কেম্প ৰেষ্টুৰেণ্টত ইয়াতে সোমাই পিনে ভাত পানী খাই লৈ পিনে আৰু ইয়াতে ব্লগটো মই শেষ কৰোঁ বুলি ভাবিলোঁ তেতিয়াহ'লে নেক্সট ব্লগত লগ পাম না কি কোৱা গাইছ